সো হেল্লো গাইছ, মই বুক মাই শ্ব' এপ অপেন কৰিলোঁ। অপেন কৰাৰ পিছত যোনটো চাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত যোনটো খেল হ'ব সেইটো চাৰ্চ কৰোঁ। মই চাৰ্চ ইঞ্জিনত যোৱাৰ লগে লগে দেখা পাইছে মাষ্টাৰ কাৰ্ড ট্ৰফি ছেকেণ্ড 2020 ইণ্টাৰনেশ্যনেল। ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকৈ অলপ টাইম লয়, মানে এইটো টাইমত বহুত মানুহে বুক কৰি থাকে ন। চ' মাষ্টাৰ কাৰ্ড ট্ৰফি ছেকেণ্ড 2020 ইণ্টাৰনেশ্যনেল ইণ্ডিয়া ভাৰ্চেছ চাউথ আফ্ৰিকা ইয়াতে চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াতে দেখা পালে মই 4টা ছিট লাগে মোক, 4টা। মই 3000টো বুক কৰিম। ৱেষ্ট ষ্টাণ্ডত যোনটো আছে তাতে গ্ৰাউণ্ড ফ্ল'ৰ হয়, সেইটোৰ পৰা দেখা পাই ভাল লাগিব একদম। ডাইৰেক্টলি আপুনি চাৰিওফালে গোটেই কভাৰ কৰিব পাৰিব। ইয়াতে মই জুম ক্লিক কৰাৰ পিছত জুম হৈ আহিব ছিটবোৰ। ইয়াতে দেখা পাইছে ছিটবোৰ দেখা গৈছে। এইটো বাপৰে ইমান জল্দি ইমানবোৰ চল্ড আউট হৈ গৈছেনে? এইটো মানে ব্ৰাউন কালাৰবিলাক অলৰেডি চল্ড আউট হৈ গ'ল আৰু পেল গ্ৰীণ কালাৰকেইটা এতিয়া মানে আছে। চ' কোনটো ক'ত দিওঁ? ইয়াতে 3টা আছে, 4টা যদি থাকিলে হয় মই ইয়াতে বুক কৰিব পাৰিলোঁ হয়। চালা এতিয়া বেক কৰোঁ। বেক কৰি যদি চাওঁ ৰিফ্ৰেছ মাৰি যদি আকৌ এভেইলেবল হয় 4টা কণ্টিনিউ 3000। তাৰপিছত এইটো এটা জুম কৰিলোঁ। আৰে সেইখিনিও শেষ হৈ গ'ল, চাইছেনে? ইমান জল্দি চল্ড আউট হৈ আছে বাপৰে। যিয়ে নহওক এতিয়া মই যেনে তেনে চিলেক্ট কৰিব লাগিব। এইটো 4টা এটা চিলেক্ট কৰিব পাৰিম। 4টা একেলগে আছে, 4টা 1 2 3 4 5 4টা চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত মই এতিয়া কি বুকত ক্লিক কৰিম। বুক ক্লিক কৰাৰ পিছত হোম ডেলিভাৰী অপশ্যনটো হৈছেনে আগত চাই লওঁ হয়নে নাই। চাউথ আফ্ৰিকা 7টা বজাত এছিয়া ষ্টেডিয়াম হয়, এইটোৱে ঠিকে কাটি আছোঁ টিকেটটো মই। চ' এতিয়া মই দিম হোম ডেলিভাৰী। পিনক'ড কি হয় মই যিহেতু মোৰ পিনক'ড হ'ল 034। এতিয়া চেক এভেইলেবিলিটিত মাৰি দিওঁ। য়েছ, মোৰ এড্ৰেছত মানে হোম ডেলিভাৰী এভেইলেবল আছে। মই ক্লিক কৰিলোঁ। তাৰপিছত যিহেতু মই ক'ত লাগে মই হোম আৰু অফিচ দুটাতে চিলেক্ট কৰিব লাগিব। মই যিহেতু হোমত ডেলিভাৰী লাগে মোক ঘৰত, ইয়াতে কৰিলোঁ। তাৰপিছত নাম এণ্টাৰ কৰিব লাগিব। ফাৰ্ষ্ট নেম এণ্টাৰ কৰিলোঁ আৰু লাষ্ট নেম, মিডিল নেম নালাগে আপোনাৰ। এণ্টাৰ কৰাৰ পিছত লাষ্ট নেম দিলোঁ। দিয়াৰ পিছত মই দিওঁ প্ৰচিড টু পে'। এড্ৰেছ আছে, এড্ৰেছটো দিলোঁ। এড্ৰেছ হ'ল হাউচ নম্বৰ 6 হাউচ নম্বৰ। তাৰপিছত বাইলেন দিলোঁ। তাৰপিছত ছেকেণ্ড লাইন দিওঁ। ছেকেণ্ড লাইন ৰলিং মিল পথ বাৰ্চাপাৰা। মই যিহেতু বাৰ্চাপাৰাতে থাকোঁ। চ' লেণ্ডমাৰ্ক হ'ব আপোনাৰ এছিয়া ষ্টেডিয়াম। যিহেতু মই এছিয়া ষ্টেডিয়ামৰ ওচৰতে থাকোঁ, ত' মোৰ লেণ্ডমাৰ্ক এছিয়া ষ্টেডিয়াম দিলোঁ। আৰু ইণ্ডিয়া 18 অট'মেটিক চলি ইণ্ডিয়া আছাম। এতিয়া প্ৰচিড টু পে'। বাপৰে 570 টকা 12 পইচা মানে GST টোটেল এমাউণ্ট। পে'মেণ্ট কৰিলোঁ। পে'মেণ্ট কৰাৰ পিছত ইয়াতে ইমেইল আৰু ফোন নম্বৰ দিব লাগিব। ইমেইল নম্বৰ ফোন নম্বৰ দি দিব। তাৰপিছত মাষ্টাৰ কাৰ্ড ট্ৰফি ছেকেণ্ড T20 নেশ্যনেল। তাৰপিছত ইয়াতে মই কাৰ্ড নাম্বাৰ মাৰিব লাগিব। মই ATM কাৰ্ড ওলাই লওঁ অলপ, সেইটো কাৰণে চাই মাৰিম, অলপ টাইম লাগি আছে। চ' মোৰ কাৰ্ড নাম্বাৰ ইয়াতে এণ্ট্ৰি কৰি কাৰ্ড নাম্বাৰ হ'ল। এতিয়া কাৰ্ডৰ এক্সপাইৰী ডেট ছেপ্টেম্বৰ। তাৰপিছত এইটো মান্থ চিলেক্ট কৰক, ছেপ্টেম্বৰ আগষ্ট মাৰ্চ। তাৰপিছত এইটো মান্থ চিলেক্ট হ'ল। তাৰপিছত এইটো এক্সপাইৰী ইয়াৰটো হ'ল কেতিয়া, ইয়াৰ দিয়ক। ইয়াৰ দিয়াৰ পিছত ইয়াতে কাৰ্ড হোল্ডাৰ নেম, কাৰ নামত বেংক ATM কাৰ্ডটো কাৰ হয়, হোল্ডাৰৰ নাম মাৰক। তাৰপিছত কি হোৱা নাই, কিবা এটাতো বাকী আছে। CVV নাম্বাৰ মাৰাই নাই। CVV নাম্বাৰ ATM কাৰ্ডৰ বেকফালে থাকে, এইটো 3টা ডিজিট হয়। বাট ষ্টিল হোৱা নাই যে, কাৰণ কি পে' অপশ্যনটো লাইটো হোৱা নাই। প্ৰব্লেমটো ক'ত আছে? আচ্ছা, ইয়াতে ৰেড কালাৰ হৈ আছে, মানে কাৰ্ড নাম্বাৰটো ভুল হৈছে। এইটো আচ্ছা, ইয়াতে হৈ গ'ল। এতিয়া চাইছেনে ৰেড কালাৰ হৈছে পে'। এইটো পে'ত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এয়া হৈ আছে। ৱাহ, ফাইনেলি টিকেট পাই যাম। ছিকিউৰ এণ্ড পে'। অ'কে, পে' কৰি দিলোঁ। জাষ্ট ৱেইট কৰিব দিছে। ইউ আৰ বেইং ৰিডাইৰেক্টেড,
প্লিজ ডু নট ৰিফ্ৰেছ দ্য পেজ OTP আহিব মোৰ মোবাইলত আচ্ছা OTP আহিছে OTP মই ক্লিক কৰিলোঁ কপি কৰিলোঁ কপি হ'ল তাৰপিছত এতিয়া পেষ্ট কৰি দিওঁ তাৰপিছত মেক পেমেণ্টত ক্লিক কৰিলোঁ ইউ আৰ বেংক য়েছ হৈ আছে কাম অন ফাষ্টাৰ কাম অন এইটো চাইছে ডিয়াৰ কাষ্টমাৰ ইয়ৰ ডিএক্টিভেটেড কাৰ্ড কি মেছেজ আহিছে ইমান টাইম লাগে বাপৰে বহুত মানুহ এই টাইমত হ'ল কৰি থাকে না পেমেণ্ট ফেইল চৰি ইয়ৰ ট্ৰানজেকশ্যন ফেইল আচ্ছা মোৰ মানে এই কাৰ্ডটোত মানে এনেকুৱা মাৰ্চেণ্ট পেমেণ্ট নহয় চ' মই এতিয়া বেলেগ উপায় ওচৰত বিচাৰিব লাগিব ইয়ৰ কাৰ্ড ডিএক্টিভেটেড বুলি চাইছেনে ডিএক্টিভেট কৰিবলৈ এনেকুৱা মেছেজ দিব বাদ সেইটো মই এতিয়া বেলেগ প্ৰচেছৰ দ্বাৰা মই কৰিম গুগল পে' নহ'লে UPI আছে ন UPIৰ জৰিয়তে মই পে'মেণ্ট কৰিম চ' বেক কৰিলোঁ এতিয়া UPI চিলেক্ট কৰিলোঁ UPI এইটো ফাৰ্ষ্টত প্ৰথমতে UPI আছে যদি এইটো নম্বৰটো এইটো অপশ্যন যদি মই আগতে চিলেক্ট কৰিলোঁ হয় হৈ যায় এইটো তাৰপিছত ফোনপে গুগল পে দুয়োটা আছে মই গুগল পে'ৰ জৰিয়তে পে'মেণ্ট কৰিম গুগল পে ক্লিক হৈ গ'ল ব্লেক হৈ গ'ল দেখোন কি হ'ল কি প্ৰব্লেম চাওঁ কি হয় কি অ'পেন হয় এইয়া পে'মেণ্ট হৈ গৈছে ছাকচেছফুলি পে'মেণ্ট হৈ গ'ল চ' মই এইটো ডান মাৰি দিওঁ এইটো পে'মেণ্ট হৈ গৈছে পইচা কাটিছে 12,600 হৈ গ'ল কেনেকৈ এই টিকেটটো কেনেকৈ কনফাৰ্ম হৈ গ'ল মেছেজ আহি গ'ল অলৰেডি মই যোনটো নম্বৰত দিছিলোঁ চ' ফাইনেল টিকেট পাই গ'লোঁ যিয়ে নহ'ল আপোনালোকে যদি টিকেট পোৱা নাই তেন্তে নেক্সট 26 ছেপ্টেম্বৰত ট্ৰাই কৰিব চ' মইতো টিকেট পাই গ'লোঁ আপোনালোকে যদি কোনোবা টিকেট পোৱা নাই তেন্তে তলত কমেণ্ট কৰি জনাওক আপোনালোকে এইটো ৰেটিং দিব দিছে এপৰ এপটো চলো হয় কি রে এক্সেলেন্ট বাট ইট টেক সাম মোমেন্ট টু ওপেন দিস ইয়েস ওকে হৈ গ'ল টিকেট চ' টিকেট আপোনালোকে কোনে কোনে পালে কমেণ্ট বক্সত জনাওক বাই বাই টেক কেয়াৰ